নমস্কাৰ মই সুমতাৰা ভিডিঅ'টো আৰম্ভ কৰা প্ৰথমে আপোনালোকক এটা ভিডিঅ' দেখাব বিচাৰিছোঁ যিহেতু মোৰ কাৰণে খুবেই ভাল কথা বাৰু আৰু আপোনালোকৰ কাৰণেও মই ভাবোঁ ভাল যিহেতু আপোনালোকে মোৰ ফেমিলি মেম্বাৰ নহয় জানো আৰু সেয়েহে প্ৰথম সেই ভিডিঅ'টো দেখাই লওঁ তাৰপিছত সকলোখিনি কৈ আছোঁ তো প্ৰথম সেই ভিডিঅ'টো চাই লওক আজি আকৌ আহি গ'লোঁ এটা আমাৰ নতুন মানে জাৰ্নিত মানে বিশেষ মই আচলতে মোৰ কথা নকওঁ যিহেতু আমাৰ দাদাই ছাৰপ্ৰাইজ দিম বুলি কৈছে মোৰ বিষয়ে মানে আৰু কিনো ছাৰপ্ৰাইজ আপোনালোকে দাদা মুখৰ পৰা শুনি লওক কৈ দিয়ক এবাৰ নমস্কাৰ গৈ আছোঁ একচুৱেলি এটা লোকেশ্যনত মানে আপোনালোকে গম পাইছে বহুতে ইতিমধ্যে আমি কিছুমান শ্বৰ্ট ফিল্মৰ কাম আৰম্ভ কৰিছোঁ মিষ্টাৰ আজাদ চ' এখনৰ কাম অলৰেডি আমাৰ শেষ হৈছে লেটিপেটি অলৰেডি ৰেডি আৰু লেটিপেটি আপোনালোকে অহা ডিচেম্বৰৰ 15 তাৰিখে চাব পাৰিব বাকী লেটিপেটিৰ পিছৰ যিটো আমাৰ প্ৰজেক্ট আছে চ' সেই প্ৰজেক্টটোৰ কাৰণে আমি আচলতে এটা লোকেশ্যনত গৈ আছোঁ আৰু লোকেশ্যন তাত যাম আৰু তাতে চুমৰ এটা গুৰুত্বপূৰ্ণ ভূমিকাও আছে আপোনালোকে এবাৰ চুমুকো অকণমান অভিনয়ৰ জগততো দেখিবলৈ পাব চুমে এবাৰ অভিনয় কৰিব কেনেকুৱা হয় কি হয় আপোনালোকে ক'ব ত' সেইখিনি কামতে আমি গৈ আছোঁ ৰেডি থাকক বহুত সোনকালে এবাৰ চুমে মুভিত অভিনয় কৰি আছে শ্বৰ্ট মুভি এখন শ্বৰ্ট মুভি নহয় একচুৱেলি এখন ৱেব ফিল্ম প্ৰায় 6-7টামান এপিছডৰ এখন ফিল্ম য'ত চুমতাৰে অভিনয় কৰি আছে আপোনালোকে দেখিবলৈ পাব ৰেডি থাকক আৰু বহুত ধন্যবাদ থাকিলে দাদালে আৰু ভিডিঅ'টো চাই বাৰু কেনেকুৱা পালে কমেণ্ট এটা কৰি জনাবলৈ একেবাৰে নাপাহৰিব আৰু আহিছোঁ আমি পথাৰলৈ আহিছোঁ মানে আনফালে ধৰিব পাৰিছে গোটেই সৰিয়হ এখন বিশাল পথাৰত পূৰা সৰিয়হে ভৰ্তি হৈ আছে যিহেতু এতিয়া বাৰু ফুলা নাই যিহেতু আপোনাৰ ধৰিব পাৰিছে সেউজীয়া হৈ আছে আৰু যেতিয়া ফুলিব পূৰা হালধীয়া হৈ যাব আৰু সেয়েহে কৈছোঁ মানে এই পথাৰৰ মাজৰ পৰাই আপোনালোকক বোলো এটা ইনফৰ্মেশ্যন ভিডিঅ' দিওঁ আৰু ভিডিঅ' দিয়া বাৰু বহুতে দেৰি হৈ গৈছে মানে যিহেতু কিবা এটা যদি পাবলৈ হয় কিবা এটা এৰিবলগীয়াও হয় আৰু সেয়েহে মানে কৰি আছোঁ আমাৰ ওচৰত দলংখনৰ কাম বাৰু মই দলংখনৰ ফটেজ কেইটামান আছে আপোনালোকক দেখাম আৰু সেই দলংখনত কাম কৰি আছোঁ আৰু কাম কৰি থকাৰ বাবে মানে সদায় মানে ভিডিঅ' আপোনালোকক দিব পৰা নাই দিম বাৰু অনাগত টাইমত খুব সোনকালে মানে ৰেগুলাৰ ভিডিঅ' দিবলৈ আকৌ চেষ্টা কৰিম আৰু ভিউছো বাৰু খুবেই ডাউন হৈ গৈছে মনটো বেয়া লাগি আছে দিয়কচোন আৰু মই বন্ধু বান্ধৱীসকল প্ৰথম আপোনালোকক এটা কথা কওঁ আমাৰ যিবিলাক ইনফৰ্মেশ্যন ভিডিঅ' সেই ভিডিঅ'বিলাকত আপোনালোক জানো কেতিয়াবা ক্ষতি বা কোনোবা বেয়া হওক বুলি জানো বাৰু আমি ভিডিঅ'বিলাক আপোনালোকলৈ আপলোড কৰোঁ বাৰু আৰু নাপাওঁ আমি ইউটিউবত এটকাও পইচা আৰু ফেচবুকৰ পৰাও এটা ইনকামো নকৰোঁ মানে ইনকাম কৰা নাই আজিলৈকে আৰু ইউটিউবৰ পৰা ইনকাম কৰা নাই আৰু সেয়েহে মানে কাম কৰিবলৈ যাবলগীয়া হয় কাৰণ যিহেতু আমাৰ ঘৰ এখন আছে ঘৰখন চলিবলগীয়া হয় আৰু সেয়েহে যদিহে ফেচবুক বা ইউটিউবৰ পৰা যদি পইচা পাই থাকিলোহেঁতেন বা ইনকাম এটা কৰি থাকিলোহেঁতেন তেতিয়া আপোনালোকক ৰেগুলাৰ ভিডিঅ' দিবলৈ চেষ্টা কৰিলোহেঁতেন যিহেতু একমাত্ৰ বৃত্ত হিচাপে ল'লোহেঁতেন আমাৰ ইউটিউব বা ফেচবুকটো মানে ছ'চিয়েল মিডিয়া জগতখনত আৰু সেয়েহে অকণমান সময় এটা উলিয়াই আপোনালোক উপকৃত হওক বুলি কিছু ইনফৰ্মেশ্যন ভিডিঅ' দিওঁ আৰু কিছুমান মনোৰঞ্জনৰ ভিডিঅ' আপোনালোকক দিবলৈ চেষ্টা কৰোঁ আৰু এজন মোৰ মৰমৰ বন্ধুৱে মই তেখেতৰ বিগ ফেন হয় তেখেতে মোলৈ কমেণ্ট কৰিছে চন্দনা ওপৰত ভিডিঅ' যদি নিদিও আজিৰ পৰা নাচাম আৰু তোমাৰ ভিডিঅ' এনেকৈ বুলি মোক কমেণ্ট কৰিছে দাদা আপোনাক মই ৰিকুৱেষ্ট কৰিছোঁ যিহেতু আপোনাক শুনক আমাক কোনোবাই বেয়া বুলি কওক আমি কাকো বেয়া বুলি ক'ব নালাগে আচলতে আৰু সেয়েহে মানে তেখেতে আমাৰ ওপৰত যিমান গাই থাকক কেইটামান ভিউজৰ কাৰণে কিন্তু আমি তেখেতৰ ওপৰত মানে বেয়াকৈ কৈ বা তেখেতৰ ওপৰত ভিডিঅ' বনাই পেলাই আমি ভিউজ নলওঁ আমাৰ যিখিনি ভিউজ আমাৰ ভিউজখিনি গুড ভিউজ মানে যিহেতু আমি কেতিয়াও কাৰো অপকাৰ হওক বুলি ভিডিঅ' আমি নিদিওঁ উপকাৰ হওক বুলিহে ভিডিঅ' দিওঁ হয় নহয় বাৰু আপোনালোকে কমেণ্ট এটা কৰি জনাব আৰু ইয়াতে মই আপোনাক 3-4টামান ঔষধৰ কথা ক'ম মানে মোলৈ কমেণ্ট আহি আছে ৰেগুলাৰ সেই ঔষধখিনিৰ কথা ক'ম প্ৰথম মই আহিলোঁ আপোনাৰ পাচাব গহনি মোলৈ এটা খুব ধুনীয়া কমেণ্ট কৰিছে পাচাব জ্বলা পৰা কৰে তাৰ ওপৰত মই কিছু ঔষধি গুণৰ কথাহে ক'ম যিহেতু মই ডক্তৰ নহয়তো তাৰ ওপৰত ভালকৈ হেৰি কৰিবলৈ ৰিচাৰ্চ কৰিবলৈ মই বৈজ্ঞানিকো নহয় আৰু সেয়েহে মানে আমি কিছু ঔষধি গুণ যিহেতু আমাৰ ঘৰতে গাঁৱৰ ঘৰৰ মানুহবিলাকে খাই উপকৃত হোৱাৰ ঔষধৰ কথাহে ক'ম যিহেতু আপুনি প্ৰথম আপোনাৰ এই পাচাবৰ যে জ্বলা পোৱা কৰে তাৰ এটা কথা কওঁ আপোনাক এটা বাৰু মোৰ সপোনত পোৱা যিটো আপোনাৰ জইণ্ডিছৰ মোৰ এটা সপোনত পোৱা ঔষধো আছে সেইটো এতিয়া মই আপোনালোকক নকওঁ যিহেতু মোৰ কণ্টেক্ট নম্বৰটো উলিয়াই আহিব মই সেইটো ডাইৰেক্ট দৰৱ দিম যিহেতু অলপ মানে বেলেগ ধৰণৰ দৰৱটো আপোনালোকক ক'লে মানে আপোনালোকে মোক চাচা কৰিব পাৰে সেয়েহে নকওঁ কিন্তু আপোনালোক কেইটামান টিপছ দিম পাচাব জ্বলা পোৱা কৰা মানে পাচাবটো ঘোদা অহা তাৰ ওপৰত আপোনালোকক দিম আপোনালোকে প্ৰথম 1 নম্বৰ হৈছে আকি কুঁহিয়া আপোনালোকে আগদিনাখনি পুৰি পেলাই নিয়ত পেলাই থওক এতিয়া ঠাণ্ডা দিন খুবেই ভাল কথা পাছদিনাখনি আপোনালোকে তাৰ ৰসটো খাবলৈ চেষ্টা কৰিব অলপ আৰাম পাব আৰু এটা মই কথা কওঁ আপোনালোকে দুপৰ টেঙা কোনে চিনি পায় বাৰু কমেণ্ট এটা কৰি জনাব দুপৰ টেঙা 3 পাত দক্ষিণ চাইডে থকা 3 পাত আপোনালোকে আনি পেলাই আপোনাৰ তাল মিচিৰ লগত পিচি পেলাই 3 দিন 3বাৰ খাব তাতো আপুনি পাচাবৰ কাৰণে আপুনি নিৰাময় পাব আৰু যিমান পাৰে ঠাণ্ডা বস্তু খাব এনেকৈ তেওঁ কৈছে ডাৱৰীয়া বতৰো মানে ঠাণ্ডা বতৰতো এনেকুৱা হৈ থাকে বুলি কৈছে তেখেতে তিয়ঁহো খাওক এইটো টাইমত
কেঁচাই কেঁচাই তিয়ঁহ খাওক, এইকেইটা বস্তু খাই চাওক, আপোনাৰ অকণমান হ'লেও আপোনাৰ চেঁচা পৰিব, মানে অসুখটো আপোনাৰ ঠাণ্ডা পৰিব। আৰু যদি গাঁৱৰ ঘৰত কোনোবাই বন ঔষধ দিয়ে আপুনি লৈও চাব, খুবেই ভাল পাব। এইটো আছিলে আপোনাৰ পাচাব গহনিৰ আপোনাৰ ঔষধ আছিলে। আৰু এটা মই আপোনালোকক কথা কওঁ, পাইলছৰ মানে কিছুমান পাচলি আছে আপোনালোকে চাব হা। যিহেতু আপুনি কলডিল খায় সকলোৱে নহয়নে বাৰু, আৰু সেইটো মানুহে ঔষধো দিয়ে, কিন্তু মই ডাইৰেক্ট আপোনালোকক কৈ দিছোঁ, কলডিলটো কাটিব, প্ৰথমতে পানীত দি পেলাই কাটিব, পানীত তিয়াই থ'ব। তাৰ যিটো ক'লা যিটো পানীটো, কলডিলৰ শাকখিনি কাঢ়ি দিয়াৰ পাছত, মানে পাচলিখিনি কাঢ়ি দিয়াৰ পাছত তাত এটা ক'লা পানী থাকে। কম পৰিমাণে আপুনি 3 চামুচ 4 চামুচ বা 3 আঙুল 4 আঙুল লৈ পেলাই নিমখ অকণ ছটিয়াই আপুনি খাই চাব, আপুনি পাইলছ আৰাম পাব। মানে সেইটো আমাৰ ঔষধিৰ গুণ দেই। কলফুলৰ কথা কৈছোঁ, মানে কলডিলৰ কথা কৈছোঁ, যিহেতু আঠিয়া কল মানে ভীমকলৰ কলডিল যে, তাৰ আপুনি খাই চাব, আৰাম পাব। আৰুনো কি ক'ব। আৰু ইয়াৰ পাছত মই কিডনিকৰ কিছু ঔষধৰ মানে বন ঔষধি গুণৰ কিছুমান কথা ক'ম, আপোনালোকে চাব ভিডিঅ'টো। আৰু সেই কিডনিকৰ কিছুমান যদি আপোনালোকে চাবলৈ হয়, তেতিয়া আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। আৰু অনাগত দিনত ইয়াতকৈ ভাল ভাল ঔষধ আপোনালোকক দি আপোনালোক উপকৃত হোৱাত আমি সহায় কৰিবলৈ পাৰিম। সহায় কৰিব মানে এইটো নকওঁ যে যিহেতু আপোনালোকে 100% ভাল হ'বই নকওঁ, যিহেতু এইখিনি এটা মাৰাত্মক ৰোগ হয়, এইখিনি ডাঙৰ ৰোগ হয়। এই ৰোগখিনিক মই সিমান নোৱাৰোঁ, কিন্তু আপোনালোকে ঠাণ্ডা মানে ধৰক চেঁচা পাবৰ কাৰণে এই ঔষধি গুণখিনিৰ কথা ক'লোঁ। কিছুমানৰ কিন্তু ভালেই হৈ যাব, আৰু কিছুমানে কিন্তু চেঁচাহে পাব, যাৰ বেছি হৈ থাকে ন, যাৰ কম হৈ থাকে কিন্তু সি আৰাম পাই যাব বুলি মই ভাবোঁ। তো এতিয়া বেছিকৈ নকওঁ, যিহেতু কামো কৰি আছোঁ, কিনো কাম কৰি আছোঁ আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ। তাৰপৰা আমি বিদায় ল'ম। তো ভিডিঅ'টো বেছি দীঘল কৰি নাযাওঁ বাৰু। তো ব'লক আমি এই পথাৰৰ মাজৰ পৰাই গৈ থাকোঁ, আমাৰ ক'ত কাম কৰি আছোঁ, কেনেধৰণে কাম কৰি আছোঁ, তাৰ অকণমান ভিডিঅ' ফটেজ এটা আছে আপোনালোকক দেখাম, আৰু তাৰ পৰাই আমি ভিডিঅ'টো সামৰণি মাৰিম। আনফালে বেলি ডুবি গ'ল, আৰু আমাৰো কাম সামৰিব হৈ গ'ল, আৰু আনফালে এইফালে ধুনীয়াকৈ প্লাষ্টাৰ কৰা হৈ গ'ল, আৰু এইফালেও ইটা গাঁঠনি মৰা হৈ গ'ল, আৰু ভিডিঅ'টো সামৰি দিছোঁ। তো বছ বন্ধুসকল, ভিডিঅ'টো চাই কেনে পালে কমেণ্টত জনাব। যদি ভিডিঅ'টো কোনোবা নক'বলগীয়া কথাও কৈছে অনুগ্ৰহ কৰি মোক নিজৰ ভাই কমেণ্ট মাফ কৰিব। আজিলৈ আহিছোঁ, ধন্যবাদ, জয় আই অসম।